নমস্কাৰ প্ৰতিমা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ডিসেম্বৰ দিন মঙ্গলবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। এবাৰ 100খন আসনত নিৰ্বাচন খেলিব কংগ্ৰেছে। এবাৰ গৌৰৱ গগৈয়ে এক বৃহৎ ঘোষণা কৰিছে। 2026 চনক লৈ তেওঁ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। এবাৰ 100টা আসনত কংগ্ৰেছে নিৰ্বাচন খেলিব। 126খনৰ ভিতৰত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা উল্লেখ কৰা হৈছে। 126ৰ ভিতৰত 100খনতে নিৰ্বাচন খেলিব এইবাৰ কংগ্ৰেছে। অসমৰ 100টা সমষ্টিত থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী, এনেদৰে মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ হৈছে। 100খনত নিৰ্বাচন খেলৰ সিদ্ধান্ত ইতিমধ্যেই হৈছে বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। এইফালে 26খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ। 26খন আসন যিটো আছে আন বিৰোধী দললৈ এৰি দিব। 126খনৰ ভিতৰত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা উল্লেখ কৰা হৈছে। পৰৱৰ্তী খবৰ, ক্ষমতায়ো বচাব নোৱাৰিলে এইবাৰ বিজেপি বিধায়কক। সৰ্বোচ্চ ন্যায়ালয়ে নিদিলে ৰেহাই। এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে কুকাণ্ড কৰা বিজেপি বিধায়কক ন্যায় নিদিলে। পৰৱৰ্তী কি হ'ব নাজানো, কিন্তু বৰ্তমান সময়ত তেওঁলোকক বিভিন্ন ধৰণৰ নাকচ কৰিছে জামিন। তেওঁলোকক বিধায়কজনক ন্যায় নাপালে, ক্ষমা মঞ্জুৰ নকৰিলে। শুনক ভিডিঅ'টো। উচ্চতম ন্যায়ালয়ে জামিন নাকচ কৰিলে এইবাৰ বিজেপি নেতাৰ। হয়, আপুনি ঠিকেই শুনিছে, যিহেতু বিজেপি নেতাৰ এটা ভয়ংকৰ কাণ্ড কৰিছিল। উচ্চতম ন্যায়ালয়ে জামিন দিছিল দৰ্শনকাৰীক। সৰ্বোচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়ত কৰিলে এইবাৰ হস্তক্ষেপ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক দিয়া হৈছিল জামিন। দৰ্শন হত্যাকাৰীয়ে জামিন পোৱাৰ পাছতেই হৈছিল এক ভয়ংকৰ উত্তাল প্ৰতিবাদ, আৰু তাৰ পাছতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে। বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক ভাৰতৰ পৰা খেদা হ'ব। এইবাৰ অনুপ্ৰৱেশকাৰীৰ বাবে অনাগত 5 বছৰ হ'ব ভয়াৱহ অসমত। এটা অবৈধ বেদখলকাৰী থাকিব নোৱাৰিব অসমত। বাংলাদেশী যিটো অসমৰ ইতিমধ্যে চৰ্চা চলিছে বাংলাদেশীক লৈ, গতিকে অহা 5 বছৰ যদি বিৰোধী বিজেপি চৰকাৰ জিকে তেনেহ'লে ন্যায় শান্তি নাইকিয়া কৰি দিব। নতুন পদ্ধতিৰে খেদা হ'ব অনুপ্ৰৱেশকাৰী। হয়, আপোনালোকে ঠিকেই শুনিছে, 26ত এটা বিদেশীক বিচাৰি খেদা হ'ব অভিযান। অসমৰ ভূমিৰ পৰা কঠোৰ বাৰ্তা এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যিহেতু অমিত শ্বাহে অসমত আহিছে, অসমত আহি খানাপাৰাৰ এখন বিধানসভাত তেওঁ এনেদৰে মন্তব্য কৰিছে। বিদেশী নাগৰিকক সীমা পাৰ কৰাই দিয়াৰ ব্যৱস্থা কৰা হ'ব অসমত। তেওঁ ক'লে, খানাপাৰাৰ পৰা তেওঁ ক'লে যে এটাও বিদেশী অসমত থাকিব নোৱাৰিব। পৰৱৰ্তী খবৰ, নতুন বছৰৰ পৰা ৰেচনত আহিব নতুন নিয়ম। এতিয়ালৈকে আপোনালোকে যদি KYC কৰা নাই তেতিয়াহ'লে আপোনালোকে লাভ নকৰে চাউল। যদি KYC কৰিছে তথাপি যদি চাউল লাভ নকৰে তেনেহ'লে আপোনালোকে এটা ফোন নম্বৰত ডায়েল কৰিব আৰু অভিযোগ